Hey guys, আজি আকৌ এটা নতুন চ্যালেঞ্জ লৈ আইছো আৰু আজিৰ চ্যালেঞ্জত থাকিব মোৰ লগত মোৰ লক্ষ্মী তো নমস্কাৰ মই জীবন মই লক্ষ্মী তো আজি চ্যালেঞ্জ হ'ব গৈ আছে গেস দা কোল্ড ড্রিঙ্ক চ্যালেঞ্জ আছে আজি বিভিন্ন ধৰণৰ কোল্ড ড্ৰিংকস যেনে ইয়াতে লিখিছে ডৰ কে আগে জিত হে মাউন্টেন ডিও আৰু এফালে আছে পেপসি এফালে আছে কোকো কোলা 7 আপ আৰু এফালে আছে স্প্ৰাইট এফালে আছে ষ্ট্ৰিং এফালে SXX মানে XSS আৰু এফালে সুইং পেপাৰ বোট আৰু এফালে আছে লিচি আৰু এফালে মাজা আৰু ইয়াতে আছে ফ্ৰুটি ইয়াতে দিছে আমাৰ আজি চ্যালেঞ্জটো টাফ কৰিব কাৰণে আমি পেপসি আৰু কোকো কোলা টেষ্টটো প্ৰায় একেই সিমিলাৰ হেকাৰণে আমি দুটা লৈছো আৰু এফালে স্প্ৰাইট আৰু 7 আপৰ প্ৰায় সিমিলাৰ টেষ্ট সেম টেষ্টৰে বেলেগ ব্ৰ্যান্ডৰ আমি কোল্ড ড্ৰিংক সফট ড্ৰিংক লৈ আইছো আজিৰ চ্যালেঞ্জটো বেছি টাফ কৰিব কাৰণে সো গুটেখিনি দুটা সিমিলাৰ প্ৰডাক্ট লৈ আইছো আৰু লগতে আজি চ্যালেঞ্জত জুনে হাৰিব কি খাব লাগিব জলকিয়া আৰু আজি আমাৰ চ্যালেঞ্জটো কৰিব কাৰণে আমাৰ হাতত আছে এটা ৰুমাল আৰু এই ৰুমালেৰে আমি চকুটো বন্ধ কৰি দিম আৰু তাৰ পিছত এই গ্লাছত আমি কোল্ড ড্ৰিংক দি দিম আৰু গেছ কৰিব লাগিব যে কোনটো কোল্ড ড্ৰিংক হয় যদি সঠিক উত্তৰ দিয়ে তেনে 1 পইণ্ট যদি দিব নোৱাৰে তেনে 0 আজিৰ এই চ্যালেঞ্জটো বেছি দেৰি নকৰি আৰম্ভ কৰো প্ৰথমতে কোনে গেছ কৰিব তাৰ কাৰণে আমি আজি কি কৰিম টস হেড অৰ টেল ক হেড টেল মই জিকিলো নহয় হৰি হেড হলে মই হলো হয় না টেল হৈছে হাৰিছা হয় না নহয় আৰু প্ৰথমতে মই চকুটো বান্ধি দিম পালে কব দেই এনেকা কিন্তু চিটিং কৰা নহব কিন্তু কত দেখি পাবনো সব বন্ধ হৈছে কিমান নাই ঠিক আছে प्रथमते मैं कुंटू दियो अक्कर पक्कर बम में वो 80-90 पूरे सो में लगा धागा चोर निकल के भागा होदा खाइ थका दिन तो दिबा दे আৰু এইটো গ্লাসটো দেখিছে নে এইটো আগতে আমি যেতিয়া হোটেলত চাহ খাইছিলো এই গ্লাসটো মানে বহুত দেখা পাই ভাল লাগে আগৰ কথা মনত পৰি যায় কাৰণ এইটো লৈ আহিছো মই দুটান ৰাখি থৈ দিছো পিছত কি ঠিক খেলাই যাব পাৰে আৰু অলপ হ্যাঁ টেস্ট এটো লো গুন্ড লহলে নাকটো বন্ধ হইছে একো নহয় বাহ কি হয় মই বেয়া গুন্ডাইছে দরব গুন্ডাইছে দাও খাইকে চিলি ফ্লেভার আছে জলদি ভাই বেশি টাইম না পায় 10 সেকেন্ড 1 2 জলদি 2 3 4 5 6 7 লিচি এই নামটো কব লাগিব কোম্পানী নামটো ব্র্যান্ডৰ নামটো কি হোয়াইট वाला না কোনটো হেতু এই মনে জানো হোয়াইট वाला বটল वाला না পেপার বটলা বটল वाला তো গাইস তো কোনটো আমি দিছিলো পেপার বটলা তো 0 এবাৰ মোৰ পাল কব নোৱাৰিলা कुछ भी नहीं दिखा है क्यों इतना अंधेरा है रे बाबा बर्फ पड़ने वाली है এটো কি গান এটো পাস দেখি পাইছা শুন নাই বিদ্যা পোৱা নাই মই না আন্দাজত কৈছো अंधेरा कायम रहे কোনটো দিম জলদি সাউন্ড শুনা পাই গম পাইছো বটলৰ পৰা ওলাইছে কোনটো হ'ব সাউন্ডটো শুনা পাইতো লাগিছে গোন্ধ বি আহা নাই এইটো মই গোন্ধ গম পালো কি হৈছে কি হয় কোৱাচোন মই গম পালো এইটো ষ্টিং হয় এইটো মোৰ মতেদি ষ্টিং যেন লগা হৈছে কিন্তু কনফিউজ হলেও জলদি কোৱা জলদি আৰু কিমান টাইম আছে মোৰ হাতত 5 1 2 3 7 আপ 4 5 7 আপ 7 আপ এইটো আছে এইটো মই খোৱা নাই 0 পইণ্ট এইটো মই খোৱা নাছিলো সঁচা এক্সেস এনাৰ্জি ড্ৰিংক এইটো মই খোৱা টেষ্ট কৰি পোৱা নাছিলো তোমাৰো 0 মোৰো 0 মই এখানে ষ্টিং যেন লাগিছিল কিন্তু ষ্টিং নহয় লক্ষ্মী যাৰ পইণ্ট কম হ'ব তাকে জলকীয়া পানিশমেন্ট তাৰ জলকীয়া পানিশমেন্ট হ'ব নাই দেখা না দেখা না আচ্ছা এটা মই কোনটো দিও
টেষ্ট কৰি চাইছোঁ মানে দেখা পায় নেকি বুলি নাপায় ঠিক আছে আমি এনেকুৱা দিম ওপৰৰ পৰা এইটো যদি গোন্ধলৈ ক'ব পাৰে তো 2 পইণ্ট পাই যাব যদি খাই কয় 1 পইণ্ট কিন্তু আগতে চইচ কৰিব লাগিব খাই ক'ব নে গোন্ধলৈ ক'ব জলদি কোৱা গোন্ধলৈ ক'ব নে খাই ল'ব নাই শুনিলে নহ'ব গোন্ধলৈ ক'ব গোন্ধ ল'বলৈ নাকটো বন্ধ হৈ আছে নহয় নাকটো মই খুলি দি আছোঁ অলপমান ল কোনটো কি কোৱা জলদি খাই ক'ব নে গোন্ধলৈ ক'বা अबे जल्दी बोल कल सुबह पनवेल निकलना है খাইকে কম খাই ক'ব ঠিক আছে কোৱা টিক টিক 1 ডিউ লাগিছে স্প্ৰাইটো লাগিছে 2 কোনটো 3 4 5 6 7 স্প্ৰাইট 8 কি হ'ব গাইজ তেওঁৰ জানেনে এইটো ফেভাৰিট আছিল ডিউ লাগিছিল বুলি কৈছিলো মই চান্স কিমান দিছো সেম না ডিউ আৰু ইট স্প্ৰাইট অলপ এবাৰ মোৰ পাল এবাৰ অলপ ইজি চাই দিবা দেই যাতে টেষ্ট মই কৰিব পাৰোঁ ইমান টান দে ঠিক আছে দেখি পাইছা নেকি নাই পোৱা দেখা গাইছ এবাৰ মই পাৰিমেই একদম চিয়'ৰ 110% গোন্ধ লৈ কেনে টেষ্ট কৰিয়ে ক'ম মই অ'কে লোৱা গোন্ধ লৈ কৰিব পাৰোঁ এবাৰ শুই ল'ব পাৰিম নেকি শুই যাব পাৰিম নেকি এবাৰ জানে পাৰিবা এইটো মই গম পাই গ'লো গোন্ধ নাকত লয় না মুখত লয় হা মুখত লৈছে যে গোন্ধটো মই দুবাৰ লওঁ अरे कहना क्या चाहते हो মই গম পাই গ'লো এইটো কৈ দিওঁ নেকি কোৱা নোখোৱাকৈ কৈ দিম মই হা এইটো 7 আপ হ'ব হয়নে 7 আপ 2 পইণ্ট ডাইৰেক্ট 2 পইণ্ট কেনেকৈ গম পালা হা এইটো 7 আপ খাই থাকা নাই 7 আপ নাখাওঁ মানে এইটো অলপমান লেমন খোৱাত আহে নোখোৱাকৈ হোৱাত কেনেকৈ পালা চেন আহে না মোৰ 2 পইণ্ট তেওঁ 0 তোমাকো এটা চান্স দিম মই তোমাকো এটা চান্স দিম মই কল্ড ড্ৰিংক নোখোৱা বহুত দিন হ'ল নেকি গেছ কৰি নাই এতিয়া গৰম দিন আহিছেতো গাইছে সেইকাৰণে কল্ড ড্ৰিংক চেলেঞ্জে কৰি আছোঁ এতিয়া গৰম দিনত বহুতে কল্ড ড্ৰিংক খাবই তো সেইকাৰণে কল্ড ড্ৰিংক চেলেঞ্জ কৰি আছোঁ আমি এইটো লোৱা এতিয়া মানে টেষ্ট কৰি ক'বা নে গোন্ধলৈ ক'বা কোৱা জলদি গোন্ধলৈকে ক'ব লাগিব এবাৰতে জলদি 1 2 3 4 5 জলদি গোন্ধলৈকে ক'বলৈ ভয় লাগিছে মাজা লাগিছে আৰু কি লাগিছে ফুটি লাগিছে নেকি মাজা গোন্ধ গাইছ তেওঁৰ জিকিছে মাজা পাৰিলোঁ 2 পইণ্ট না বৰা দেখা পাই আছোঁ কি ধুনীয়া এটা ঠাণ্ডা আছে প্ৰথমতে আছে ডিউ মাউণ্টেইন ডিউ লাষ্টত আছে ফ্ৰুটি দিছে মই দেখা পাই আছোঁ মাজত কি আছে মাজত বা কি আছে মনত কি দিম জলদি দিয়া মোক খাব মন গৈছে এবাৰ খাই ক'ম মই এবাৰ নোখোৱাকৈ নকওঁ গাইছ তেওঁক হাৰাব লাগিব মই জলকীয়া নাখাওঁ এনেও মই জ্বলা খাব বেছি নোৱাৰোঁ চাউণ্ডটো শুনা পাই মোক লাগিছে এইটো কি হ'ব চাউণ্ড শুনা পাই মই কৈ দিব পাৰোঁ কোৱাচোন পেপচি নহ'লে এইটো হয় মই যোনটো কৈছোঁ এইটোৱে এবাৰ কমেই মই য়েছ লোৱা গোন্ধলৈকে ক'বা নে টেষ্ট কৰি ক'বা টেষ্ট কৰি ক'বা টেষ্ট কৰি ক'ম মই টেষ্ট কৰি ক'ম কোৱা এইটো কোকোকোলা 120% কোকোকোলা হৈছে গাইছ 3 পইণ্ট মোৰ বুজিছা মই কোকোকোলাৰ টেষ্ট জানো ইজি দিছোঁ তোমাক মই দেখিছা মুখে তাপ দিয়া মই বান্ধি দিম দেখা পোৱাকৈ বান্ধিলে নহ'ব দেখা নাই আয়া
ক'ত বিষাইছে চুলি চুলি হ'ব দেখা নাই এই দেখাচোন দে মই দিম এবাৰ নতুন খুলিছা নতুন খুলিছোঁ কোৱা গোন্ধলৈ ক'বা নে খাইকে ক'বা খাইকে ক'বা ঠিক আছে 1 জলদি খোৱা 10 ছেকেণ্ড টাইম বেছি টাইম নহয় 2 3 4 5 6 পেপচি গাইস পেপচি নহয় কোকোকোলা হে কোকোকোলা মই বটলটো যাচ্ছে না খুলিছো এইটো কমন চেন্স থাকিব লাগিব না মই কিয় দিব টেষ্ট কৰি ক'ব দিছোঁ এইটো কেনেকৈ চিটিং হ'ব দেখিছা গাইছ এনেকা এটা আইডিয়া ল'ব লাগে हमेशा लड़का का दिमाग ज़्यादा रहता है लड़की से मैं गम पाइছিলোঁ যে যদি মই পেপচি দিওঁ কাৰণ মই নতুন বটল খুলিছোঁ পেপচি দিলে তেতিয়া গম পাব যে এইটো পেপচি হ'ব বুলি কিন্তু মই ক'ব সেইটো জানো পেপচি ক'ব বুলি জানো সেইকাৰণে মই কোকোকোলা ডাকল লৈ দিছোঁ চালু তোমাৰ তেতিয়া মোৰ পাওঁ ন দিয়া এবাৰ চাওঁ अंधेरा कायम रहे शक्तिमान शक्तिमान अंधेरा कल हाँ এইটো 20 দেখি পাইছা মানে 20 মই 20 দেখাইছিলো হয় নেকি লা 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 জলদি দিয়া মই খাব লাগে ক'ব লাগে মই জিকিব লাগে এনে মই জিকি আছোঁ মোৰ 3 পইণ্টছ তেওঁ 2 পইণ্টছ এইটো এটা ৰাউণ্ড হ'ব তাৰপিছত দুটা ৰাউণ্ড হ'ব তাৰপিছত আৰু খতম গুণ্ডলৈ ক'বা না টেষ্ট কৰি ক'ম মই এনে জিকি আছোঁ 3 পইণ্ট গম পাইছা নেকি এইটো মইতো খাই থাকোঁ এইটো সদায় হে চুইং পেপাৰ বট হৈছে দেখিছা গাইছ য়েছ টেষ্ট লৈ থাকোঁ না মই এইটো মোৰ তোমাৰ কিমান 4 পইণ্ট মোৰ 2 হাৰিব আজি জলকীয়া খাব লাগিব জলকীয়া খুৱামেই আজি মানুহজনে টানকে এইটো তলেদি দেখা পায় নেকি দেখা নাই নাই দেখা ন নাই দেখা হ'ব নতুনকৈ খুলি মোক এৰি কৰি নালাগে গোন্ধলৈ ক'বা নে খাইকে ক'বা খাইকে ক'ম জলদি কোৱা ষ্টিং গাইছ হৈছে ষ্টিং কিমান হ'ল 3 মোৰ 4 আৰু আপোনালোকে কওকচোন ইয়াৰ ভিতৰত আপোনালোকৰ কোনটো বেছি ফেভাৰিট আপোনালোকে কোনটো বেছি খাই ভাল পায় আৰু কোনটো বেছি খায় জনাব দেই কমেণ্ট কৰিব নাপাহৰিব আপোনালোকে কমেণ্ট নকৰে আৰু এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব লগতে ছাবস্ক্ৰাইবো কৰি দিব ইমান কষ্ট কৰি আছোঁ এইটো ৰঙা দেখিছে না এনেকুৱা ৰঙা সেইটো ৰঙা বটম আছে তলত এনেকুৱা ক্লিক কৰি দিব তেতিয়া ছাবস্ক্ৰাইব হৈ যাব আমাৰ চেনেলটো আৰু 1000 হৈ যাব গাইছ যদি এইটো ভিডিঅ'ত বেছি মৰম কৰে নহয় আমি অসমীয়াতে ভিডিঅ' বনাম বুলি সংকল্প লৈছোঁ দিয়া জলদি খামি মই আজি গৰম ঠাণ্ডা খাই আছে আৰু গৰম বোলে কোল্ড ড্ৰিংক খাই আছে না জলদি লা 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 এই গাইছ এবাৰ যদি মই জিকো ভাল হ'ব যদি তাই জিকা আৰু এটা পইণ্ট খেলিব লাগিব इतना अंधेरा क्यों है रे बाबा दो টোপনি ইমান টাইম লগাইছে গুণ্ডলৈকে খাবা ক'বা না টেষ্ট কৰি এনে এবাৰ চুই যাওঁ এইটো গোন্ধলৈ ক'ব পাৰোঁ মই কোৱা কোৱা এইটো হেৰি হয় 7 আপে হয়তো চিয়'ৰ
খোলা নহল কি হয় ডিউ ডিউ আছে নেকি ও মাই গড লাষ্ট এবাৰ মোৰ 4 আছে মোৰ 3 আছে লাষ্ট এবাৰ যদি তাই জিকে তেনে আৰু এটা ৰাউণ্ড হ'ব যদি হাৰে তেনেহ'লে এইটো পানিশমেন্ট জলকীয়া চ্যালেঞ্জ খতম আৰু পানিশমেন্ট ষ্টাৰ্ট এবাৰ ভাই হাৰিব লাগিব দেখি পোৱা নাই দেখি নোপোৱা কাৰণে দিছো মই তো কি হয় সুধি আছা দেখি নোপোৱা কাৰণে তো মই কৈ দিছে দিম এইটো খাই কোৱা এইটো গোন্ধ ল'ব নালাগে আৰু খাই কোৱা জলদি খাই কোৱা জলদি 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 টাইম নাই কি আছিল এইটো বেলেগ মই দিছো 7 আপ গাইস এইটো ডিউ আছে তোৰ ফেভাৰিট ড্ৰিংকটো দুবাৰো ক'ব পাৰা ডিউ কষ্টম সে ডিউ আছে এই কালাৰে হৈ আছে তো জ্বলা খাব লাগিব মই তো যি নহওক গাইস আজিৰ এই চ্যালেঞ্জটোত মই জিকি গলো আৰু লক্ষ্মীয়ে হাৰি গলে তো আৰু ইউৰ পানিশমেন্টটো হ'ব এই গ্ৰীণ চিলি মানে জলকীয়া আৰু ইয়াৰ জলকীয়া মই চইচ কৰি দিম পুৰা ডাঙৰ সবচে ডাঙৰ খাব লাগিব এইটো লোৱা মৰু চাই দিয়া না এই ডাঙৰে খাব পুৰা গোটে কমপ্লিট ক্লিয়াৰ কৰিব লাগিব মৰিব পানিশমেন্ট হ'ব লাগিব গাইস আৰু মই ইয়াৰে যিকোনো এটা ড্ৰিংক মই চুজ কৰিব পাৰো কোনটো খাওঁ মই এতিয়া এই নাই মই এইটো ভাই ফ্ৰুটিটো বহুত ভাল লাগে ফ্ৰুটি খাওঁ জলদি খোৱা তে খাব লাগিব এবাৰ চোৱা এনেকা নহ'ব কামুৰি খাব লাগিব গোটেইখিনি চবাই দিয়া মোৰ কি মজা জলকীয়া ৰুটি আৰু খাব লাগিব যি নহওক গাইছ আজি যদি চেলেঞ্জটো চাই আপোনালোকে ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ নতুন চেলেঞ্জ ভিডিঅ'বোৰ পাবলৈ তো আজিলৈ এৰিছোঁ লগ পাম আকৌ এটা নতুন ফ্ৰেছ ভিডিঅ'ৰ সৈতে তেতিয়ালৈ বাই বাই